মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। প্ৰথমে কেৰাহীখন পাতি ল'লোঁ, তাৰ পাছত ৰুকি লোৱা নাৰিকলবোৰ দি লোৱা হ'ল আৰু আপুনি মন কৰিব নাৰিকলবোৰ দিয়াৰ লগে লগে একেৰাহে লৰাই থাকিব লাগিব যাতে তলিত লাগি নধৰে। তলিত যদি লাগি ধৰে তেতিয়াহ'লে নাৰিকলখিনি পুৰি যাব পাৰে। আটাইখিনি ৰুকি লোৱা নাৰিকল দি লোৱাৰ পাছত এয়া এবাটি চেনি দিয়া হ'ল। চেনিবোৰ দি এয়া ধুনীয়াকৈ মিহলাই দিয়া হ'ল। তাৰপিছত তেতিয়া আমি জুইটো একেবাৰে কমকৈ দিম আৰু কম জুইত ৰাখি একেৰাহে এনেকৈ লৰাই থাকি ভালকৈ মিহলি কৰি দিম। চেনি ৰসৰ লগত নাৰিকল আৰু চেনি ৰসৰ এই মিশ্ৰণখিনি যেতিয়ালৈকে আঠা ভাৱ এটা নাহে আৰু যেতিয়ালৈকে ভালকৈ হৈ নুঠে, শুকাই নাযায়, তেতিয়ালৈকে আমি এনেকৈ একেৰাহে লৰাই থাকিব লাগিব। অলপ সময় এনেকৈ লৰাই থকা পাছত আপুনি দেখিব নাৰিকল আৰু চেনি ৰসৰ এই মিশ্ৰণখিনিত আঠা ভাৱ এটা আহিব। 5-6 মিনিটমান কণ্টিনিউৱাছলি ভজাৰ পাছত এয়া চাওক নাৰিকলৰ চিৰা অলমষ্ট ৰেডি হৈ গৈছে। আপুনি দেখিবলৈ পাইছে নাৰিকলৰ চিৰাখিনি যোনটো আঠা ভাৱটো অলপ কমি পেলাই এইখিনি এটা হ'ব ধৰিব। তেতিয়া আমি গেছটো অফ কৰি দিম। এইখিনি আমি বহুখিনি সময় ভাজি থাকিব নালাগে, নহ'লে চিৰাখিনি তলিত লাগি যাব পাৰে। এতিয়া চাওক নাৰিকলখিনি অলমষ্ট ৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ আৰু আটাইখিনি ভাজি লোৱা নাৰিকল মই কাঁহী এখনত নমাই লৈছোঁ। আৰু ভাজি লোৱা নাৰিকলখিনি আমি সম্পূৰ্ণকৈ ঠাণ্ডা হ'ব দিব লাগিব। নাৰিকলৰ চিৰাখিনি ৰেডি হৈ গৈছে, কিন্তু আপোনালোকক এয়া মই দেখুৱাই দিছোঁ নাৰিকলৰ চিৰাখিনি ধুনীয়া ফটফটীয়া বগা হৈছে। আৰু আপুনি বহুদিনলৈ ভালে ৰাখিবলৈ নাৰিকলৰ চিৰাখিনি এয়াৰটাইট কণ্টেইনাৰত যিকোনো কাঁচৰ বটলত ভৰাই থৈ দিব পাৰে, তেতিয়া বহুদিনলৈ ভালে থাকে। গতিকে এনেদৰে বনাই আপুনি টেষ্টি নাৰিকলৰ চিৰা আৰু গৰম চাহৰ লগত পৰিৱেশন কৰক আৰু এনজয় কৰক। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিব।